মেছেজবোৰ ডিলিট কৰি দিয়াটোৱে ভাল। ডিলিট কৰিবলৈ গৈ সেই চাটটো খুলিব নালাগে তেতিয়া, নহ'লে হয়তো পুনৰ ৰৈ যাব লাগিব। কেতিয়াবা মনটোৱে বুজিও নুবুজে, বুকুৰ ধপধপনিবোৰ বাঢ়ি যায়। আকৌ কেতিয়াবা খং উঠে নিজৰ ওপৰতে। আপোনাক সুধিবলৈ মন যায়, মোৰ সময়বোৰ ইমান মূল্যহীন আছিলনে আপোনাৰ বাবে? আক্ষেপ নাথাকিলেও অভিমানবোৰ স্পষ্ট। মাথো বুজিবলৈ ইচ্ছা নকৰা বা বুজিও নুবুজা। সময়ৰ লগে লগে সকলো সলনি হয়, কিন্তু আপোনাৰ সলনিটো মাতিবলৈ মোৰ কষ্ট হয়। কাৰণ প্ৰতিশ্ৰুতি বোলা শব্দটো শুনিলেই খং উঠে, যিটো মূল্যহীন কৰি পেলায়। আজি মোক অৱহেলা কৰিছা, কাইলৈ ময়ো পাৰিম, কিন্তু কথা পতাৰ অভ্যাসটো তুমি কৰাইছিলা। গুড মৰ্ণিঙৰ পৰা সেই মাঝৰাতি দীঘলীয়া বাৰ্তালাপ। হ'ব দিয়া, ফোনটো লাগি থাকক, মই অফিচ যাম। বিশ্বাস জাগিছিল প্ৰেম নামৰ সম্পৰ্কটো অবিহনেও বহু ভাল সম্পৰ্ক হ'ব পাৰে কাৰোবাৰ সৈতে। অভ্যাসবোৰ ভাল লগা হৈ পৰিছিল, নিজেও দায়বদ্ধ হৈছিলোঁ আপোনাৰ ওচৰত। আপোনাৰ আৰু মোৰ পাৰ্থক্য এটাই আছিল, আপুনি কাৰোবাক পাহৰিবৰ বাবে মোৰ সহায় লৈছিল আৰু মই আপোনাক বিশ্বাস কৰি গৈছিলোঁ। অভিমানবোৰ বাঢ়ি গৈছিল। এতিয়া আপুনি নিজৰ পৃথিৱীত আৰু মই সেই আগৰ মইজন। আপুনি ভালে থাকক, মাথো মোৰ দৰে আপোনাক কোনেও ব্যৱহাৰ নকৰক। সেইবাবেই কওঁ, অচিনাকিৰ পৰা চিনাকি হোৱা সময়বোৰ বৰ মধুৰ, কিন্তু চিনাকিৰ পৰা অচিনাকি হোৱা মুহূৰ্তবোৰ বৰ কষ্টকৰ।